কবিতাৰ শিৰোনামা বিষাদৰ চাহ কবি জানুশ্যাম সোণোৱাল। তুমি হীনতাত হৃদয়ৰ প্ৰতিটো ক্ষণতে বিষাদে আৱৰে। সুন্দৰ নিশাৰ প্ৰতিটো দিন মৌনতাৰে পাৰ হৈছে এজন পংগৰ দৰে। আজি মই ভালকৈ অনুভৱ কৰিব পাৰিছো ভাল পোৱা কি, যাৰ বাবে ভাল পোৱাৰ প্ৰতিটো সংজ্ঞাই জিলিকি উঠিছে মোৰ দুনয়নত। তুমি হীনতাত, কিন্তু অনুভৱ কৰিব পাৰিলে কি হ'ব? ভাল পোৱা কি বুজিলে কি হ'ব? তুমিতো পুনৰ উভতি নাহা মোৰ আখলুৱা জীৱনৰ লগত। তুমি যে এনেকৈ প্ৰতাৰণা কৰি এৰি যাবা বুলি মই অলপো ভবা নাছিলো। যাৰ বাবে আজি প্ৰতাৰণাৰ অভাৱত অচল হৈ যোৱা ভাঙি যোৱা হৃদয়ৰ খুটকণিকাবোৰকে জোৰা দি জীৱনৰ বিষাদ নামৰ ধুমুহা জাকত দুভাগি মেলিলো। জানোচা, তোমাক লগ পাওঁ। ধন্যবাদ।